এভিকশ্যনক লৈ পেলাই বিভিন্ন কথা ওলাই আছে। হাইকোৰ্টে কিছুমান নিৰ্দেশ মাজে মাজে দিয়ে, কিন্তু আমাৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, বিটিআৰ অঞ্চলত যিখিনি জেনুইন যিখিনি লোক আছে, কোনো এটা জেনুইন লোক, জেনুইন পৰিয়াল, যাৰ নেকি আইনগতভাৱে যিসকলে আজি মাটিৰ অধিকাৰ পোৱাৰ যোগ্য আছে, যিসকলে ইয়াৰ বনাফাইড চিটিজেন হয়, কোনো এজনে মাটি বাৰীক লৈ পেলাই ভয় কৰিব লগা নাই। সিটোক লৈ পেলাই কেতিয়াবা যেতিয়া হাইকোৰ্টে কিবা নিৰ্দেশ দিয়ে, সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়ে, বিভিন্ন কাম কাজবিলাক হৈ থাকে। কিন্তু আমাৰ চৰকাৰৰ কমিটমেণ্ট আছে যে আমি মেক্সিমাম মানুহকে ভূমি পাট্টা, ভূমিৰ অধিকাৰ দিবলৈ গৈ আছোঁ, আৰু প্ৰায় 2.5 বছৰত আমি 1.5 বছৰহে কাম কৰিছোঁ। ইয়াতে আমি 42,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিছোঁ। বাকীখিনি সমস্যাও আমি সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ। এভিকশ্যনক লৈ পেলাই বিভিন্ন কথা ওলাই আছে। হাইকোৰ্টে কিছুমান নিৰ্দেশ মাজে মাজে দিয়ে, কিন্তু আমাৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, বিটিআৰ অঞ্চলত যিখিনি জেনুইন যিখিনি লোক আছে, কোনো এটা জেনুইন লোক, জেনুইন পৰিয়াল, যাৰ নেকি আইনগতভাৱে যিসকলে আজি মাটিৰ অধিকাৰ পোৱাৰ যোগ্য আছে, যিসকলে ইয়াৰ বনাফাইড চিটিজেন হয়, কোনো এজনে মাটি বাৰীক লৈ পেলাই ভয় কৰিব লগা নাই। সিটোক লৈ পেলাই কেতিয়াবা যেতিয়া হাইকোৰ্টে কিবা নিৰ্দেশ দিয়ে, সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়ে, বিভিন্ন কাম কাজবিলাক হৈ থাকে। কিন্তু আমাৰ চৰকাৰৰ কমিটমেণ্ট আছে যে আমি মেক্সিমাম মানুহকে ভূমি পাট্টা, ভূমিৰ অধিকাৰ দিবলৈ গৈ আছোঁ, আৰু প্ৰায় 2.5 বছৰত আমি 1.5 বছৰহে কাম কৰিছোঁ। ইয়াতে আমি 42,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিছোঁ। বাকীখিনি সমস্যাও আমি সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ। এভিকশ্যনক লৈ পেলাই বিভিন্ন কথা ওলাই আছে। হাইকোৰ্টে কিছুমান নিৰ্দেশ মাজে মাজে দিয়ে, কিন্তু আমাৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, বিটিআৰ অঞ্চলত যিখিনি জেনুইন যিখিনি লোক আছে, কোনো এটা জেনুইন লোক, জেনুইন পৰিয়াল, যাৰ নেকি আইনগতভাৱে যিসকলে আজি মাটিৰ অধিকাৰ পোৱাৰ যোগ্য আছে, যিসকলে ইয়াৰ বনাফাইড চিটিজেন হয়, কোনো এজনে মাটি বাৰীক লৈ পেলাই ভয় কৰিব লগা নাই। সিটোক লৈ পেলাই কেতিয়াবা যেতিয়া হাইকোৰ্টে কিবা নিৰ্দেশ দিয়ে, সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়ে, বিভিন্ন কাম কাজবিলাক হৈ থাকে। কিন্তু আমাৰ চৰকাৰৰ কমিটমেণ্ট আছে যে আমি মেক্সিমাম মানুহকে ভূমি পাট্টা, ভূমিৰ অধিকাৰ দিবলৈ গৈ আছোঁ, আৰু প্ৰায় 2.5 বছৰত আমি 1.5 বছৰহে কাম কৰিছোঁ। ইয়াতে আমি 42,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিছোঁ। বাকীখিনি সমস্যাও আমি সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ। এভিকশ্যনক লৈ পেলাই বিভিন্ন কথা ওলাই আছে। হাইকোৰ্টে কিছুমান নিৰ্দেশ মাজে মাজে দিয়ে, কিন্তু আমাৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, বিটিআৰ অঞ্চলত যিখিনি জেনুইন যিখিনি লোক আছে, কোনো এটা জেনুইন লোক, জেনুইন পৰিয়াল, যাৰ নেকি আইনগতভাৱে যিসকলে আজি মাটিৰ অধিকাৰ পোৱাৰ যোগ্য আছে, যিসকলে ইয়াৰ বনাফাইড চিটিজেন হয়, কোনো এজনে মাটি বাৰীক লৈ পেলাই ভয় কৰিব লগা নাই। সিটোক লৈ পেলাই কেতিয়াবা যেতিয়া হাইকোৰ্টে কিবা নিৰ্দেশ দিয়ে, সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়ে, বিভিন্ন কাম কাজবিলাক হৈ থাকে। কিন্তু আমাৰ চৰকাৰৰ কমিটমেণ্ট আছে যে আমি মেক্সিমাম মানুহকে ভূমি পাট্টা, ভূমিৰ অধিকাৰ দিবলৈ গৈ আছোঁ, আৰু প্ৰায় 2.5 বছৰত আমি 1.5 বছৰহে কাম কৰিছোঁ। ইয়াতে আমি 42,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিছোঁ। বাকীখিনি সমস্যাও আমি সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ।